নমস্কাৰ প্ৰিয় দৰ্শকসকল, কোচবিহাৰ যাত্ৰাৰ আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে অন্তিম ভিডিঅ'। ইতিমধ্যে দুটা ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে যথেষ্ট মৰমো দিছে। মোৰ চেনেলত গৈ আপোনালোকে এই দুটা ভিডিঅ' চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'ত দেখুৱাবলৈ গৈ আছোঁ এখন বিশেষ সত্ৰ, য'ত আজিৰ পৰা প্ৰায় 500 বছৰমান আগতে এখন ৰাজকীয় বিবাহ সম্পন্ন হৈ গৈছে। হয়, মই ক'বলৈ গৈ আছোঁ শ্ৰী শ্ৰী ৰামৰায়কুটি সত্ৰত অনুষ্ঠিত হোৱা বীৰ চিলাৰায় আৰু আই ভুৱনেশ্বৰীৰ বিখ্যাত বিবাহখনৰ কথা। কোচবিহাৰৰ পৰা আহি ধুবুৰী পোৱাৰ পিছত দেউতাই এইখন সত্ৰৰ কথা ক'লে আৰু লগালগ মোৰ সত্ৰখনৰ বিষয়ে জানিবলৈ আৰু আপোনালোকক জনাবলৈ মন গ'ল। সেয়ে আমি সত্ৰখনত প্ৰৱেশ কৰিম বুলি ঠিক কৰিলোঁ। আমি কোচবিহাৰৰ পৰা প্ৰায় দুঘণ্টামান আহি দুঘণ্টামান হৈছে ধুবুৰী পালোঁ, অসমত সোমালোঁ। এতিয়া আগমনিৰ পৰা আমি ৰামৰায়কুটিলৈ সোমাই গৈছোঁ। এইটো এটা বেলেগ ছাইড, মেইন হাইৱেৰ পৰা 8-9 কিলোমিটাৰমান সত্ৰচাল বুলি ঠাইটুকুৰা আছে, তাতে ৰামৰায়কুটিৰ সত্ৰ আছে। আৰু ইয়াতে আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, ভাৰত বাংলাদেশ সীমান্ত। আমি তাতেও যাম, তো বলক। সত্ৰখনৰ পৰিৱেশটো আছিল খুব সুন্দৰ আৰু শান্ত প্ৰকৃতিৰ। এই ঠাইতেই সেই সময়ৰ কোচ ৰাজ্যৰ সেনাপতি বীৰ চিলাৰায়দেৱৰ বিবাহ সম্পন্ন হৈছিল। ভাবিলে কিবা যেন আচৰিত লাগে। সমস্ত ঘটনা জানিবৰ বাবে সত্ৰৰ আতৈগৰাকীৰ কাষতে আমি বহি লওঁ। আহকচোন আতৈগৰাকীয়ে কি কয় শুনি লওঁ। এই ৰামৰায়কুটিখন কেনেকৈ আহি স্থাপনা কৰিলে, এইখিনিৰ বিষয়ে মই ক'বলৈ লৈছোঁ। কৃষ্ণ জয়গুৰু শংকৰ মহাপুৰুষ কৃপালু গুৰুজনাই উজনিৰ পৰা আহি যেতিয়া বৰপেটাতে 18 বছৰ গুৰুজনাই শৰণ ধৰ্মৰ প্ৰচাৰৰ সময়ছোৱাতে, আৰু সেই সময়ছোৱাতে কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল আমাৰ মধ্য কামৰূপ অসম। আৰু সেই সময়তে চিলাৰায় নৰনাৰায়ণ ৰজাৰ ভাই চিলাৰায় দেওনে কোনোবা এখন ৰাজ্য জয় কৰি হৰ্ষ উল্লাসেৰে বৰপেটাৰ ফালে গৈ আছিলে। আৰু সেই সময়তে আমাৰ গুৰুজনাৰ জেঠাখুৰা ভাই ৰামৰায়তাৰ কন্যা সখী সমস্তৰ লগত স্নান অৱস্থাত আছিলে। আৰু তেতিয়া দুধৰ পৰা চিলাৰায় দেওনে সেইফালেৰে গৈ আছিলে, আৰু গৈ গৈ তেওঁলোকৰ ওচৰত পাইছিলে। আৰু তেতিয়া আৰু চিলাৰায় দেওনে সুধিছিলে, কোন বাৰু তুমি, কাৰ দেৱকন্যা? তেতিয়া আই ভুৱনেশ্বৰীয়ে কৈছিলে, মোৰ পিতৃ ৰামৰায়তা, ৰামৰায়ৰ কন্যা মই, আৰু শংকৰ গুৰু শৰণ ধৰ্মৰ প্ৰচাৰ প্ৰৱৰ্তক, আৰু তেওঁৰে মই ভতিজী। তেতিয়া চিলাৰায় দেওনে আই ভুৱনেশ্বৰীক সুধিছিলে যে, তোমাক যদি কোনোবা দেৱপুৰুষে বিচাৰে তুমি সন্মতি প্ৰদান দিবানে? তেতিয়া আৰু বিয়াৰ প্ৰস্তাৱ দিছিলে, পোনপটীয়াকে। আৰু তেতিয়া আৰু আই ভুৱনেশ্বৰীয়ে কৈছে, মইতো নেজানো, মোৰ পিতৃ আছে ৰামৰায় পিতৃ মোৰ, আৰু পিতা বৰ্তা আছে শংকৰ গুৰু শংকৰদেৱ শ্ৰী শংকৰ। তেওঁলোকে যদি সন্মতি প্ৰদান কৰে তেওঁলোকেহে জানিব। গতিকে তাৰ চিলাৰায় সসন্মানে গুচি আহিলে। আৰু ৰজা নৰনাৰায়ণৰ কাণচোৱালে কথাটো। চিলাৰায়ে বিয়া পাতিব খুজিছে শংকৰদেৱৰ ভতিজী ৰামৰায়ৰ ছোৱালী ভুৱনেশ্বৰী আইক। আৰু সেই গতিকে আৰু নৰনাৰায়ণে সন্মতি প্ৰদান কৰিলে, আৰু লগালগ আৰু দুতক পঠিয়াই দিলে পত্ৰ প্ৰেৰণ কৰি। তেতিয়া আৰু ৰামৰায়তে দুতে পত্ৰখন দিলে,
দিয়াৰ পিছত ৰামৰায় আৰু চালে অবাক হ'লে, ভয়ো খালে। ৰজা আৰু প্ৰজাৰ বিবাহ সদ্যহতে নহয়, ৰজাই ৰাজকুমাৰীকহে বিয়া কৰায়। গতিকে আৰু তথাপি শংকৰ গুৰুক কাণ চোৱালে। তেতিয়া শংকৰ গুৰু আৰু ৰামৰায় এটাই শংকৰ গুৰুৱে ভতিজী আই ভুৱনেশ্বৰীক মাতি পঠালে, মাতাচোন আইগৰাকীক সুধি লওঁ। তেতিয়া ৰামনাথে সুধিছিলে, তোমাক কোনোবাই এইকেইদিনৰ ভিতৰত কোনোবাই দেখা সাক্ষাৎ কৰিছে নেকি? তেতিয়া আৰু আই ভুৱনেশ্বৰে কৈছিলে, কোচ ৰাজ্যৰ ৰাজকুমাৰ চিলাৰাই হয় বোলে। তেওঁ মোৰ লগত কথা পাতিছে, সাক্ষাৎ কৰিছিলে। এইখিনি কৈ আৰু তেওঁ কৈছিলে। আৰু তেতিয়া আৰু গুৰুজনে আৰু দুজনৰ মাজত আৰু ভাগ্যকাই আলোচনা কৰিলে, কি কৰা যায়। এতিয়াতো বিদ্যা নিদিলেওতো সসন্মানে বিচাৰে যেতিয়া দিয়াই যাওক। গুৰুজনে প্ৰস্তাৱ দিলে আৰু তেতিয়া আৰু আহি পেলাই নৰনাৰায়ণে দুটক আপোনাৰ কি কয় প্ৰস্তাৱ দিলে, দিয়া যাব বাৰু। আৰু তেতিয়া আৰু পিছত আৰু নৰনাৰায়ণে দুটৰ হাতত পঠাই দিলে যে বিবাহ সম্পৰ্কে কথা পাতিবলৈ। আৰু দুয়ো পক্ষৰ মাজত বিবাহৰ বিষয়ে সিদ্ধান্ত ললে যে আমি দৰা কইনা খোজে আপোনালোকে বৰপেটাৰ পৰা ওলাব, আমি দৰা সাজি কোচ ৰাজ্যৰ পৰা য'ত মিলন হ'ব তাতে বিবাহখন সম্পন্ন হ'ব। গুৰুজনা আৰু দুয়ো পক্ষৰ মাজত এইটো চূড়ান্ত সিদ্ধান্ত ললে। আৰু আহি শেষত গৈ আৰু গুৰুজনাৰ ভকত সমাজৰ সৈতে নাৱৰে যাত্ৰা কৰি পেলাই এইখন ৰামৰায়কুটি খৰিবাৰী বুলি কৈছিলে আগতে, এইখন খৰিবাৰী। আৰু ইয়াতে শংকক নৈ এখন আছিলে, এইটো বাংলাদেশ নিয়াৰ, তাতে বাংলাদেশ পৰিছে। আৰু তাতে গছ বান্ধি পেলাই আৰু দুয়ো পক্ষই এইখন ওখ ঠাই পালে খৰিবাৰী, আৰু বিবাহখন ইয়াতে সম্পন্ন হয় 1545 খ্ৰীষ্টাব্দত চনত। 45-ত। তেতিয়াৰ পৰা আৰু সত্ৰখন চলি আছে আৰু। আৰু তাৰ পিছতে আৰু ৰামৰায় এটা এইখন সত্ৰ ৰামৰায় এটাৰ নামত স্থাপনা হয়, নামাকৰণ হয়। আৰু এই ৰথখন আৰু ৰজা ঘৰিয়াই দিছে। এই ৰথখন এই আমাৰ পুৰীৰ তাৰিখতে ৰথযাত্ৰা হয়। ৰথ দুখন আমি এতিয়া পিতলৰ ৰথখন নোলাও, আগতে সেইখন ৰথে আমি দৰ্শন হৈছিলে। এইটো আমাৰ পুৰীত যেতিয়া ৰথ উৎসৱ হয়, তেতিয়া সেই সময়ছোৱাতে আমি ৰথ উৎসৱ পালন কৰো। হয়, আৰু এনেকে আৰু সত্ৰখন তেতিয়াৰ পৰা চলি আছে আজি 500 বছৰ। কৃষ্ণ। মই মধুসূদন হাজৰিকা, মই আতৈ ইয়াৰে ভগৱন্তৰে সেৱক। ইয়াতে আৰু 8 বছৰ ধৰি ইয়াতে ভগৱন্তৰ সেৱা কৰি আছো আৰু। কৃষ্ণ। ঘৰ মোৰ গোৱালপাৰা। কৃষ্ণ। হয়, কৃষ্ণ। ধন্যবাদ। তো এটা কাহিনী যেন লগা, কিন্তু এয়া বাস্তৱ। মানে তেনেকুৱাকে যে বিবাহ সম্পন্ন হ'ব পাৰে, এইটো মানে ফিল্মৰ নিচিনা। দুয়োটা পক্ষ আহিছে, বৰপেটাৰ পৰা আহিছে কইনা পক্ষ, আৰু কোচবিহাৰৰ পৰা আহিছে দৰা পক্ষ। আৰু তেওঁলোকে ইয়াতে মিলনস্থলী ইয়াতে। আগতে হাবি জংঘল বেছি আছিলে অসমত, তো তেওঁলোকে ইয়াতে শিবিৰ পাতি কিনে ইয়াতে মানে কি বিবাহ মানে সম্পন্ন কৰায় নিয়ম নীতিৰ মাজেৰে, আৰু কইনালৈ কোচবিহাৰ গুচি যায়। আৰু তেতিয়াৰ পৰাই এইখন সত্ৰ চলি আছে। আজি আমি সপৰিয়ালে আহি কিনে নথৈ আনন্দিত হৈছো ইয়াৰ পৰিৱেশটো চাই কিনে। ইয়াৰ পৰা যাব ইচ্ছা যোৱা নাই, কিন্তু যাবই লাগিব। দুপৰীয়া সময় হৈছে, 2টা বাজিছে। এয়াই আছিল সত্ৰখনৰ কাহিনী। সত্ৰখনৰ গাতে লাগি থকা দেখিবলৈ পাব ভাৰত বাংলাদেশ সীমান্ত। সত্ৰখনক আমাৰ প্ৰয়োজন আছে, আৰু আমাক সত্ৰখনক। সেয়ে সকলোৱে এবাৰ অন্তত সত্ৰখন দৰ্শন কৰক, সেয়াই মোৰ আহ্বান।